62 2 নম্বৰত 3 নম্বৰত 83 4 নম্বৰত 105 What's up guys, welcome back to our YouTube channel JD Vlogs. So মই এডভেঞ্চাৰ তো কাটি দিলোঁ মই আমাৰ নামৰ পৰা JD Vlogs and Adventure আছিল আগতে so এডভেঞ্চাৰটো বহুত লম্বা হৈছে নামটো আৰু এনেকুৱা এডভেঞ্চাৰ কৰাও নাই এতিয়ালৈ so সেইকাৰণে মোৰ ছাবস্ক্ৰাইবাৰৰ ডিমাণ্ডত মোৰ যেকেইটা ছাবস্ক্ৰাইবাৰ সেইকেইটা মোৰ ফ্ৰেণ্ডে হয় তথাপি আৰু এই ফ্ৰেণ্ডকেইটাৰ ডিমাণ্ডত আৰু ছাজেশ্যনত নামটো চেঞ্জ কৰি শ্বৰ্ট কৰি থৈ দিলোঁ JD Vlogs. So আজি আমি যাই আছোঁ হোৱাইট ডেভিলৰ স্পীড টেষ্ট কৰিবা 1 নম্বৰত কিমান উঠে 2 নম্বৰত কিমান উঠে 3ত কিমান উঠে so এটা খালী জাগা আছে ৰাস্তা তাতে যাই আছোঁ so তাতে যাই পেলাই লগ পাই আছোঁ so আহি পালোঁ লোকেশ্যন চাওক লোকেশ্যন ৰাস্তাটো অলপমান আছে মানুহ হ'লেও চলাব পাৰিম যেন পাওঁ এই আমাৰ হোৱাইট ডেভিল বহুত জলদি মডিফিকেশ্যন আহি আছে এইখনৰ so ইয়াক চাওঁ so ইয়াতে অকণমান উইণ্ড ব্লাষ্ট আছে মই ৰাস্তাটো চাই আহিলোঁ অকণমান so উইণ্ড ব্লাষ্টত ধৰি অলপমান টপ এনটো কম বেছি হ'ব পাৰে so চাওঁ 1 নম্বৰৰ পৰা গাড়ী কিমান উঠে তো 2 নম্বৰত 3 নম্বৰত 83 4 নম্বৰত 105 5 নম্বৰত 124 ধৰি 134 উঠিল so মই আনাই চিৰাঙত যাওঁতে 138 উঠাইছিলোঁ হাইয়েষ্ট so যাওঁতে চাওঁ কিমান উঠে 63 84 চেমে উঠি আছে গাড়ী আহি গ'ল এবাৰ কমে উঠিলে so উইণ্ড ব্লাষ্টৰ কাৰণে সিমান গাড়ী উঠা নাই 135 না 34 উঠিলে কিন্তু মই শ্বিলঙত যাওঁতে 138 উঠাইছিলোঁ 140 উঠিব লাগে কিন্তু এতিয়া উইণ্ড ব্লাষ্ট ইমানেই বেছি গাড়ী পিক আপ ল'ব নোখোজে so চাওক না কি মজা ভিউ বেছি গাড়ী নুঠিলে কাৰণ উইণ্ড ব্লাষ্ট বহুত বেছি তো 134-35 উঠিছে চাগে মই যেতিয়া এডিট কৰিম তেতিয়াহে গম পাম কিমান উঠিছে so হৈছে ভিউটো চাওক না কি মজা ভিউ so মই শ্বিলঙত যাওঁতে উঠাইছিলোঁ 137 এনে 140 মান উঠিব লাগে BS6 হিচাপত so BS4 হ'লে আৰু ওপৰত গ'ল হয় কিন্তু BS6ৰ পাৱাৰ কমাই দিছে so আজিলৈ ভিডিওটো ইমানতে সামৰিলোঁ যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক থকা বেল আইকনটো দাবিলে একেবাৰে নাপাৰিব যাতে আহি থকা ভিডিও নটিফিকেশ্যন আপোনালোকে পাই থাকে ধন্যবাদ জয় অসম ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালোঁ বিচাৰি মই
ক'তো এনেখন ঠাই য'ত বুকুৰ